Hey, what's up, friends? I'm Mr JMB YouTube. So, friends, Mr JMB. Hey, what's up, friends? I'm Mr JMB YouTube. So, friends, আজি মই আপোনালোকক লৈ যাম বাহিৰত চাৰি ফালে থকা এটা মদন কামদেৱ ধুনীয়া মন্দিৰ। তো বলক আৰম্ভ কৰোঁ। তো আমি আহি পালো প্ৰথম গেট মদন কামদেৱৰ। তো বন্ধুসকল মই আহি পালো যেটো মদন কামদেৱ মন্দিৰৰ একদম মেইন যেটো মন্দিৰ আছে কিছুমান বলে মূৰ্তি আছে তো আপোনালোকক মই দেখুৱাম তো আপোনালোকে ভিডিঅ' চাই থাকক তো বন্ধুসকল আপোনালোকে যেতিয়া মদন কামদেৱত আহিবা তেতিয়া চেন্দেল বিলাক এই যেটো গেট আছে ন গেটৰ ওচৰত খুলি থৈ যাবা তো মই খুলি দিলো বাৰু ভিতৰত তো বন্ধুসকল মদন কামদেৱৰ যেটো মেইন গেট তাৰ ওচৰতে ধুনীয়া পানীৰ ব্যৱস্থা কৰি থোৱা হৈছে মুখ হাত ধুবৰ কাৰণে ইয়াতে এখন জাননীও লিখি থোৱা আছে তো ইয়াতে তামোল শিখৰ খাই যদি আপোনালোকে পিট পেলাই তেনেহ'লে ইয়াতে 200 টকা জৰিমনা ভৰিব লাগিব তো এইটো হৈছে ভৰি ধোৱা নল তো মই ভৰিখন ধুইলো বাৰু ইয়াতে বন্ধুসকল এইটো হৈছে মেইন যেটো মন্দিৰৰ এই মন্দিৰৰ দুয়োকাষে কিছুমান শিল আছে সেই শিলবোৰ বহুত পুৰণা বহুত যুগতে লাগ আৰ্ট কৰা হৈছিল তো বন্ধুসকল আপোনালোকে যদি মদন কামদেৱত আহে নহলে এনেকুৱা কিছুমান ধৰ পুৰণি যুগৰ ইতিহাসমূলক কিছুমান মূৰ্তি দেখা পাব তো এইবিলাকে হৈছে শিলৰ মূৰ্তি তো আপোনালোকক কৈ ফেলে মই অনুভৱ কৰাব নোৱাৰিম তো আপোনালোকে যদি ইয়াতে আহে তেনেহলে সমুখতে চকুৰ আগত দেখা পাব কিছুমান অদ্ভুত মূৰ্তি আছে হয়তো মই গোটেইখিনি কেমেৰাত দেখুৱাব নোৱাৰিম আপোনালোকক তো যিখিনি পাৰো মই আপোনালোকক চেষ্টা কৰিম দেখুৱাবৰ কাৰণে এইটো প্ৰাচীন কালৰ জিৰণি চৰা আছিল চাগে আগতে ৰজা মহাৰজা বিলাকৰ তো বন্ধুসকল সাধাৰণ অৰ্থত ক'ব গ'লে তো আমি চকুৰ আগত যিখিনি শিলৰ মূৰ্তি দেখা পাইছোঁ প্ৰাচীন কালৰ তো আৰু কিছুমান বহুত অদ্ভুত ধৰণৰ মূৰ্তি মাটিৰ তলত পোত খাই আছে তো সেই মূৰ্তিখিনি ওলাবৰ কাৰণে এই যিখিনি কৰ্মকৰ্তা ইয়াৰ মদন কামদেৱৰ তো সেইকেইজনে কৈছে চৰকাৰৰ লগত যোগাযোগ কৰি শিলখিনি ওলোৱাৰ কথা আৰু এইটো হৈছে পকী খুঁটাৰ ওপৰত এটা শিলৰ ডাঙৰ ছাট তলত এটা মূৰ্তি আছে তো কেনেকৈ সম্ভৱ মানে এইবিলাক কোনে দাঙিছিল কেনেকৈ দাঙিছিল মানে ভাবিবই নোৱাৰি তো বন্ধুসকল এইখিনি হৈছে ভিতৰৰ যিটো মেইন মন্দিৰৰ যিৰ ভিতৰৰ খণ্ড তো এনেকৈ ৰখা হৈছে শিলৰ মূৰ্তিবিলাক ধুনীয়াকৈ সজাই পৰাই আপোনালোকে যদি এই মদন কামদেৱত আহি শিলৰ মূৰ্তিবিলাক চাই ধ্যান কৰে তেনেহ'লে ভাবিলে সেই প্ৰাচীন কালৰ মানুহখিনি ভগৱানৰ লগতে আছিল নেকি যাক আমি সৃষ্টিকৰ্তা বুলি পবিত্ৰ মনেৰে এই বৰ্তমান যুগত দৰ্শন কৰোঁ তো বন্ধুসকল মই ভিতৰত যাওঁতে এনেকৈ খুৰাজনক লগ পালোঁ তো মই মন্দিৰটোৰ বিষয়ে তো ইমান নাজানো ন খুৰাজনে মন্দিৰটোৰ বিষয়ে ভালকৈ জানে তো মই খুৰাজনক সুধিলোঁ অলপ মন্দিৰটোৰ বিষয়ে কৈ দে তো ক'লে কথাখিনি শুনকচোন আপোনালোকে কেনে পায় মোৰ নাম হ'ল নন্দ বৰুৱা হয় বৰ্তমান ইয়াৰে দায়িত্বত মই এতিয়া সম্পাদকৰ দায়িত্বত আছোঁ হয় 41 বছৰ মোৰ কাৰ্যকাল হ'ল ইয়াতে আৰু মোৰ আচল জন্ম জেগা উত্তৰ গুৱাহাটীত মই থাকোঁ বাহিৰত চাৰিআলিত ইয়াত যিমান শিলা ভাস্কৰ্য দেখা পাইছা
এইবিলাক 1979 চনলৈকে মাটিৰ তলতে আছিলে হয় অটব্য অৰণ্য আছিল হয় য'তে ত'তে সিঁচৰিত হৈ পৰি আছিল বস্তুবিলাক হয় সেই সময়ত ইয়াত যথেষ্ট বাঘ আছিল হয় ইয়াত ৰাস্তা আহিবৰ কাৰণে ৰাস্তা ঘাট একো নাছিলে হয় ইয়াত কোনো ঘৰ নাছিলে হয় মূল মন্দিৰটো তোমালোকে যি দেখিছা হয় এইটো ঘৰ এতিয়া নতুনকৈ বনোৱা 7 বছৰ হৈছে হয় ইয়াৰ আগতে এখন ভঙা টিঙৰ চালি আছিলে হয় 1980 চনত আমি এই অঞ্চলৰ ৰাইজক লগত লৈ হয় তোমাৰ ৰাষ্ট্ৰীয় 15 নম্বৰ ৰাষ্ট্ৰীয় ঘাইপথৰ পৰা আগদলা জুনুৰ হৈ মদন কামদেৱলৈ হয় এই গোটেই পথছোৱা আমি ৰাইজে নিৰ্মাণ কৰি উলিয়াইছিলোঁ হয় আমাক 45 দিন সময় লাগিছিল তেতিয়া শিক্ষামন্ত্ৰীয়ে মাননীয় লক্ষ্যধৰ চৌধুৰীদেৱে আমাক 20,000 টকাৰ এটা অনুদান দিছিল এই টকাৰে আমি ৰাস্তাটো বনাইছিলোঁ আৰু যিটো দেখিছা এতিয়া দক্ষিণ ফালে ভাঙা পুৰণা ঘৰ আছে হয় এই ঘৰটো আমি তেতিয়া নিৰ্মাণ কৰিছিলোঁ হয় আৰু তেতিয়া 1980 চনত আমাৰ যেতিয়া এই কামখিনি আগবাঢ়ি গ'ল তেতিয়া তোমাৰ পৰ্যটন হেৰিৰ বিষয়ে পৰ্যটন বিভাগৰ সঞ্চালক মাননীয় শ্ৰী প্ৰদীপ শৰ্মাদেৱে ডক্টৰ প্ৰদীপ শৰ্মাদেৱে হয় ইয়ালৈ আহি তেওঁ সন্তোষ প্ৰকাশ কৰিছিল আৰু এই অঞ্চলৰ ৰাইজক ধন্যবাদ জনাইছিল হয় ৰাস্তাটোৰে ঘৰটো বনোৱাৰ কাৰণে আৰু তেখেতে ইয়াতে এবছৰ কাল থাকি হয় এই গোটেই পাহাৰ মদন কামদেৱৰ গোটেই পাহাৰ চোৱা মানে অভিযান চলাই এটা প্ৰজেক্ট তৈয়াৰ কৰিছিল হয় আৰু 1982 চনৰ পৰাই তেওঁৰ নেতৃত্বতে ইয়াত খনন আৰম্ভ হৈছিল আৰু বৰ্তমানলৈকে ইয়াত 20টাৰো অধিক মন্দিৰৰ ভগ্নাৱশেষ উদ্ধাৰ হৈছে হয় দেৱ দেৱীৰ লগতে বহুত জীৱ জন্তুৰো মূৰ্তি উদ্ধাৰ হৈছে হয় আৰু মূল মন্দিৰটোৰ চাৰিওফালে যিবোৰ শিলৰ বেৰ আছে হয় এই বেৰবিলাকত দেখা পোৱা যায় তোমাৰ এইটো যৌন ক্ৰিয়াৰ কিছু ছবি দেখা পোৱা যায় হয় তাৰ পৰা ধাৰণা কৰিব পাৰি যে ঋষিমুনিসকলে ইয়াত যিটো তপস্যা কৰিছিল হয় তেতিয়া এই কাম ক্ৰোধ লোভ মোহ এই সকলোবিলাক ত্যাগ কৰি তেওঁলোকে এই মন্দিৰত দৰ্শন হ'বলৈ আহিছিল আৰু তাৰ পিছতে এই মন্দিৰটো লাহে লাহে কি কাৰণত কেনেকৈ ধ্বংস হ'ল এইটো কোনেও নাজানে হয়তো কিছুমানে কয় যে কালাপাহাৰে ধ্বংস কৰিছে আৰু কিছুমানে কয় নহয় প্ৰাকৃতিক দুৰ্যোগত এই মন্দিৰটো ধ্বংস হৈ গৈছে আৰু এইটো 9ম 10ম শতিকাত পাল মুখৰ যুগত নিৰ্মাণ কৰা বুলি গৱেষকসকলে ঠাৱৰ কৰিছে আৰু ভৱিষ্যতলৈ এই মন্দিৰটো কাম কৰিবলগা কাম বহুত বাকী আছে আৰু যোৱা বছৰ তাৰমানে 1900 নহয় তোমাৰ 2020 চনৰ তোমাৰ এই মাৰ্চ মাহত আমাৰ অসম চৰকাৰে অসম দৰ্শন বুলি এটা অনুষ্ঠান পাতিছিল গুৱাহাটীত তাত মাতিছিল এই দেৱ দেৱালয়বিলাকৰ পুৰণা ঐতিহ্যপূৰ্ণ যিবিলাক দেৱ দেৱালয় আছে এইবিলাক কেনেকৈ উন্নয়ন সাধিব পাৰে তেওঁলোকে এটা পৰ্যালোচনা কৰি চাই এই দেৱ দেৱালয়বিলাকলৈ তেওঁলোকে আৰ্থিক সাহায্য আগবঢ়াইছে বৰ্তমান এই মানে অসম তথা ভাৰতবৰ্ষত লকডাউনৰ কবলত পৰাৰ কাৰণে এতিয়া ইয়াৰ উন্নয়ন কাম হাতত ল'ব পৰা হোৱা নাই হয়তো অহা বছৰৰ ভিতৰত ইয়াৰ কাম আগবাঢ়িব আৰু বহু কামেই তেতিয়া দেখিব পোৱা হ'ব যে পৰ্যটকসকলৰ ইয়ালৈ আহিলে সন্তোষ প্ৰকাশ কৰিব পাৰিব আৰু ইয়াতে তেওঁলোক থকাৰ ব্যৱস্থা কৰা হ'ব ঠিক আছে ধন্যবাদ